হেল্ল' বন্ধুরা, গুৱাহাটী মাছ মজিয়াৰ পৰা আপোনাৰ মৰমত দীপক। আজি মই চাইল্ড মেৰিজৰ যিটো পদক্ষেপ চৰকাৰৰ, হিমন্ত মামাৰ এইটো ভাল পদক্ষেপ কাৰণ এইটো যিটো এতিয়া ব্যৱস্থা লোৱা হৈছে অসম চৰকাৰ হিমন্ত মামাই সেই পৰিস্থিতিটো চাই কিনে ভৱিষ্যতে বহুতখিনি মানুহ ভাবিবলৈ বাধ্য হ'ব বা আইনক নাভাবি চিন্তি এইবোৰ কাম কৰে, সেইবোৰ এতিয়া 10 বাৰ ভাবিব লগা হ'ব। সেয়ে মই অতি ধন্যবাদ জনাইছোঁ আমাৰ হিমন্ত মামাৰ এই পদক্ষেপ কিন্তু প্ৰশংসনীয়, যিটো চাইল্ড মেৰিজৰ ওপৰত যি পদক্ষেপ লৈছে। কিন্তু মই ক'ৰবাত কিবা প্ৰব্লেম হোৱা যেন পাই আছোঁ। চাওক এতিয়া সৰুতে বিয়া হ'ল, এইটোতো কোনো পধ্যেই আইনমতে কিবা নহয়, একচেপ্টেবল নহয়। কিন্তু সিহঁতৰ ল'ৰা ছোৱালীবিলাক কি হ'ব, কি কৰা যাব? চৰকাৰে পদক্ষেপ লোৱাৰ কথা কৈছে, কিবা কিবি সাহাৰ্য দিয়াৰ কথা কৈছে, পঢ়া শুনাৰ দায়িত্ব লোৱাৰ কথা কৈছে। কিন্তু এই পঢ়া শুনা অকল দায়িত্ব ল'লে যোনো সিহঁতৰ দায়িত্ব সামৰিব পাৰিব? সিহঁতৰ ৱাইফবোৰেতো কিবা নহয় কিবাটো দুখততো কিবা নহয় কিবাটো কৰিবই। নিজৰ স্বামী জেলত যোৱাটো কি ৰকম গ্ৰহণ কৰিব সিহঁতে? মই ভাবিছোঁ এইবিলাক। চাওক, ইয়াৰ পিছত কি হ'ব মই কৈ দিছোঁ। ইয়াৰ পিছত কি হ'ব? সেই সিহঁতৰ ৱাইফবোৰে কি কৰিব? আন্দোলনত নামি পৰিব। আন্দোলনত নামি পৰি কিনে হাল্লা হ'ব, তাৰপিছত মামাই আহি কিনে কিবা এটা কথা বুজাব। তাৰপিছত আমি এনেকৈ আৰু কেছবোৰ ঠাণ্ডা হ'ব। কি বুজাইছে কি বুজা নাই এইবিলাক ঠাণ্ডা হৈ যাব। আমাৰ নৰ্মেল জনসাধাৰণে এইবিলাক চাই কি হৈছে কি হোৱা নাই পিছলৈ আমি পাত্তাই নাপাম, এনেকৈ ঠাণ্ডা হৈ থাকিব। মই ভাবোঁ, মোৰ মতে চাওক, ঠিকে আছে, আইনটো চবেই মানিব লাগে। এই সেই টাইমতে বিয়া হৈছে, সেই টাইমতে ব্যৱস্থা লোৱাটো মই ভাল বুলি ভাবিছিলোঁ। এনেকুৱা বিয়া হৈ সন্তান পোৱাৰ পাছত এইবিলাক পদক্ষেপ লোৱাটো মই মুঠতে ক'ৰবাত নহয় ক'ৰবাত ভুল দেখা পাইছোঁ। কিন্তু আইনমতেতো দণ্ডনীয়, মই জানো সেইটো আইনমতে যাবই লাগিব। তথাপিও ক'ৰবাত নহয় ক'ৰবাত তো কিবা নহয় কিবা আছে। আইনৰ ঊৰ্ধত ময়ো হ'ব নোৱাৰোঁ, কিন্তু মোৰ খালি মনৰ কথাহে মই প্ৰকাশ কৰিলোঁ। চাগে সকলোৰে মনত সেইটো চবৰে বেলেগ ভাৱ প্ৰকাশিত হৈ আছে। মোৰ যিটো মনৰ কথা মই এইটোৱে প্ৰকাশ কৰিছোঁ। চাইল্ড মেৰিজ কেতিয়াও গ্ৰহণযোগ্য নহয়। এই আইনমতে দণ্ডনীয়। যিকোনো এটা বস্তু পূৰত নহওঁতে সিহঁতৰ জীৱনৰ লগত যদি খেলা হয়, সেই চাইল্ড মেৰিজ দণ্ডনীয় হোৱাটো বাঞ্ছনীয়। ময়ো চাইল্ড মেৰিজক কেতিয়াও ছাপোৰ্ট নকৰোঁ।